ছাত্ৰ ছাত্ৰীসকল, মোৰ ভিডিঅ' ঠেকা নং 2ৰ পিছত মই আৰম্ভ কৰিবলৈ ওলাইছোঁ ঠেকা নং 3। ঠেকা নং 3 মই আলোচনা কৰিম ধাতুৰ সক্ৰিয়তা ক্ৰম কিদৰে সহজে মুখস্থ কৰিব পাৰি তাৰ বিষয়ে মই ইয়াত আলোচনা কৰিম। মোৰ যদি ভিডিঅ'টো তোমালোকৰ ভাল লাগে তেতিয়াহ'লে তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু ভিডিঅ'টো লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিলে মাত্ৰ নতুন ভিডিঅ' লৈ তোমালোকলৈ আহিবলৈ মোৰ আগ্ৰহ বাঢ়িব। বিশেষ নকওঁ, আজি মই সেই কথাটো ক'ব বিচাৰিছোঁ সেইসকল ছাত্ৰ ছাত্ৰীসকলক যে ঠেকা নং 3 মই ঠেকা থকা এই কথাখিনি মই কিয় ইয়াত ব্যৱহাৰ কৰিছোঁ সেইখিনি কথা যদি কোনোবাই মোৰ প্ৰথম ভিডিঅ'টো চোৱা নাই তেওঁলোকে প্ৰথম ভিডিঅ'টো চালে এই কথাখিনি বুজি পাব। মই কৈছোঁ কিদৰে সহজ উপায় অৱলম্বন কৰি আমি ধাতুৰ সক্ৰিয়তা ক্ৰম আমি মুখস্থ কৰি তাৰ লাগতিয়াল প্ৰশ্নবোৰ আমি কেনেকৈ উত্তৰ কৰিম সেই বিষয়ে আমি এতিয়া আলোচনা কৰিম। চোৱা, মই বৰ্ডত এটা শব্দ লিখিছোঁ। শব্দটো তোমালোকে এনেধৰণৰ শব্দ তোমালোকে পাইছা ক'ত পাইছা? দে ৰামধেনু ৰং সাতোটা ক্ৰম আমি কেনেকৈ মুখস্থ ৰাখোঁ আৰু সেই মুখস্থ ৰখাৰ কাৰণে আমি এটা শব্দ ব্যৱহাৰ কৰোঁ। সেই শব্দটো হ'ল বেঘনী শাখাবোৰ। ঠিক তেনেদৰে মই ইয়াত লিখিছোঁ চাবা, পচ কেমে এজিয়া নীতিৰে হা কমাচিক গোপলে। মোৰ শব্দটো হ'ল পচ কেমে এজিয়া নীতিৰে হা কমাচিক গোপলে। এই কথাখিনি ইয়াত থকা প্ৰতিটো শব্দৰ প্ৰতিটো আখৰৰ পৰা মই ধাতুৰ সক্ৰিয়তা বেছিৰ পৰা কমলৈ লিখি যাম। আহাচোন মই এই সক্ৰিয়তা শ্ৰেণীটো মই ইয়াত লিখি যাম। চোৱা, মই ইয়াত এই শব্দকেইটাৰ পৰা বা আখৰকেইটাৰ পৰা মই কি লিখিছোঁ চাবা। প্ৰথম শব্দটো মই লিখিছোঁ পচ। প মানে হ'ল পটেছিয়াম। দ্বিতীয় সোডিয়াম, ক্যালসিয়াম, মেগনেসিয়াম, অ্যালুমিনিয়াম, জিঙ্ক যাক আমি 10টা বুলি কওঁ, আইরন লো, নিকেল, টিন, লেড যাক আমি সি বুলি কওঁ, লেড। হা পাছত মই এটা ডেছ দিছোঁ, অৰ্থাৎ হাটো মানে হাইড্ৰোজেন এটা অধাতু। সক্ৰিয়তা শ্ৰেণীত আছে হাইড্ৰোজেন অধাতু। কপাৰ, মাৰ্কিউৰি, সিলভাৰ যাক আমি ৰূপ বুলি কওঁ, গোল্ড, প্লেটিনাম। চোৱাচোন, মই আখৰকেইটাৰ পৰা কেনেকৈ মই এটা ধাতুৰ শ্ৰেণী দেখুৱাইছোঁ। এই ধাতুৰ শ্ৰেণীটোত এতিয়া কথা হ'ল মই কি লিখিছোঁ, কিয় লিখিছোঁ? প মানে পটেছিয়াম। পটেছিয়াম হ'ল ধাতুৰ সক্ৰিয়তা শ্ৰেণী অধিক সক্ৰিয় ধাতু। প্লেটিনাম হ'ল আটাইতকৈ কম সক্ৰিয় ধাতু। তাৰমানে মই ইয়াৰ পৰা বুজাব গৈছোঁ যে আটাইতকৈ অধিক সক্ৰিয় ধাতুৰ পৰা লাহে লাহে ধাতুৰ সক্ৰিয়তা লাহে লাহে কমি গৈ সক্ৰিয়তাটো একেবাৰে কমি গৈছে। আৰু আমি এইকেইটা ক'ম যে এইকেইটা হয়তো অধিক সক্ৰিয় ধাতু, এইকেইটা হয়তো মজলীয়া সক্ৰিয় ধাতু, এইকেইটা হয়তো কম সক্ৰিয় ধাতু। অৰ্থাৎ আমি কি বুজিলোঁ এই শব্দকেইটাৰ পৰা যে আমি ধাতুৰ সক্ৰিয়তা ক্ৰমটো আমি এই শব্দকেইটা মুখস্থ কৰা, তাৰপিছত তুমি নিজে এই ঠেকাদাৰৰ পৰা তুমি ধাতুৰ সক্ৰিয়তা ক্ৰমটো সহজে লিখিব পাৰিবা। ঠেকাদাৰ হ'ল পচ কেমে এজিয়া নীতিৰে হা কমাচিক গোপলে। কিন্তু কথা হ'ল আমি ক্ৰমটো জানিলে আমাৰ কি হ'ব?
আমি চোৱা আমাৰ এটা প্ৰশ্ন আহিল ধৰা আমি এটা মই কি কৰোঁ এটা প্ৰশ্ন কৰিলোঁ কি যে কপাৰ ছালফেটৰ নীলা দ্ৰৱত কপাৰ ছালফেটৰ নীলা দ্ৰৱত কোৱাছ আইৰণৰ দণ্ডা এটা ডুবাই দিছোঁ এটা দ্ৰৱণৰ ধাতব দ্ৰৱণ এটা ধাতব লৱণৰ পৰা লৱণ এটা আছে কপাৰ ছালফেট তাত মই আইৰণৰ দণ্ডা এটা ডুবাই দিছোঁ দিয়ে দিলে কি দেখিম আমি লাহে লাহে কপাৰ ছালফেটৰ নীলা বৰণটো লাহে লাহে পাতল হ'ব হোৱাৰ পিছত দেখা পাম আইৰণৰ ওপৰত এটা ৰংচোৱা এটা প্ৰলেপ পৰিব ফেৰাছ ছালফেট এটা ৰংচোৱা প্ৰলেপ পৰিব আৰু কপাৰটো অপসাৰিত হ'ব তাৰ কপাৰটো অপসাৰিত হ'ল নেক্সট আমি এটা কথা ক'ম তেতিয়া বুজি পাম এইবাৰ মই কি কৰিছোঁ ধৰা হ'ল মই জিংক ছালফেটৰ লৱণ এটা লৈছোঁ লৱণ এটা লৈছোঁ আৰু ইয়াত মই কপাৰৰ দণ্ডাদাৰ ডুবাই দিছোঁ এইবাৰ কি ঘটিব আমি চাওঁ দেখিলোঁ বিক্ৰিয়া কিয় নঘটিল নাইবা কপাৰে জিংকক কিয় অপসাৰিত কৰিব নোৱাৰিলে এই কথাখিনি আমি এতিয়া চাম আমি ইয়াত চাই লওঁ চোৱা প্ৰথমটো আমি চাই লওঁ আইৰণ কপাৰ দুটা ধাতু এই দুটা ধাতু ক'লে চোৱা আইৰণ কপাৰতকৈ ওপৰত আছে অৰ্থাৎ আইৰণ সক্ৰিয় ধাতু আৰু কপাৰ কম সক্ৰিয় ধাতু গতিকে সক্ৰিয় ধাতুটোৱে কম সক্ৰিয় ধাতব লৱণৰ পৰা ধাতুটো অপসাৰিত কৰিব পাৰে নেক্সট আমি আহোঁ কপাৰ আৰু জিংক ছালফেট লৱণ তাতে ধাতুটো আছে জিংক চোৱা জিংক আৰু কপাৰ চোৱা জিংক আৰু কপাৰ গতিকে জিংকৰ সক্ৰিয় কপাৰতকৈ অধিক যিহেতু কপাৰতকৈ অধিক জিংকৰ সক্ৰিয় সেইকাৰণে কপাৰে জিংকক অপসাৰিত কৰিব নোৱাৰে গতিকে দেখা গ'ল অধিক সক্ৰিয় ধাতুটোৱে অৰ্থাৎ ধাতুটো আমি চাম কোনটো আছে ধৰা আমাৰ চিলভাৰ নাইট্ৰেট আছে ক'ত আছে তলত আছে কোনে পাৰিব কপাৰে পাৰিব ঠিক তেনেদৰে আমাৰ কপাৰ ছালফেট আছে কপাৰ ছালফেটে কোনে পাৰিব ওপৰলৈকে পাৰিব অৰ্থাৎ অধিক সক্ৰিয় ধাতুটোৱে কম সক্ৰিয় ধাতব লৱণত থকা ধাতুটো অপসাৰিত কৰিব পাৰে আমি অন্য এটা কথা আহিছোঁ চোৱা প্ৰথম শব্দটো হ'ল পটেছিয়াম আৰু ছডিয়াম চোৱা ইহঁতে চেঁচা পানীৰ সৈতে প্ৰবলভাৱে বিক্ৰিয়া কৰে কেলছিয়াম ইও চেঁচা পানীৰ সৈতে বিক্ৰিয়া কৰে কিন্তু প্ৰবলভাৱে নহয় লাহে লাহে কৰে মেগনেছিয়াম চোৱা মেগনেছিয়ামে কি কৰে চেঁচা পানীৰ সৈতে বিক্ৰিয়া নকৰে ই গৰম পানীৰ সৈতে বিক্ৰিয়া কৰে তাৰপিছত চোৱা এলুমিনিয়াম জিংক আইৰণ এইকেইটা ধাতুৱে কিন্তু কি কৰে চেঁচা পানীৰ সৈতেও নকৰে গৰম পানীৰ সৈতেও নকৰে ইয়াতে পানীৰ ভাপৰ সৈতে বিক্ৰিয়া কৰে তাৰ তলৰ পিনে হাইড্ৰ তলত থকা ধাতুকেইটা চোৱা এইকেইটা হাইড্ৰ তলত আছে এইকেইটা ধাতু চোৱা এইকেইটা ধাতুৱে সি চেঁচা পানী হওক গৰম পানী হওক উতলা পানী হওক ভাপৰ হওক কাৰো সৈতে সিহঁতে বিক্ৰিয়া নকৰে অৰ্থাৎ পানীৰ সৈতে বিক্ৰিয়া নকৰা ধাতু বুলি ক'লে আমি এইকেইটা কওঁ তাৰপিছত আমি ইলেক্ট্ৰড ধৰোঁ গতিকে এইকেইটা কি হ'ল পানীৰ সৈতে বিক্ৰিয়া নকৰা ধাতু গতিকে আৰু এটা কথা ক'ব পাৰোঁ হাইড্ৰৰ তলত থকা ধাতুকেইটাই এচিডৰ পৰা হাইড্ৰজেন অপসাৰিত কৰিব নোৱাৰে আৰু হাইড্ৰজেনৰ ওপৰত থকা ধাতুকেইটাই কি কৰিব পাৰে এচিডৰ পৰা হাইড্ৰজেন অপসাৰিত কৰিব পাৰে চোৱাচোন আমি যদি এটা হাৰ আগত থকা শব্দকেইটা বা আখৰকেইটা যদি মাতি যাওঁ ইহঁত কি কৰিব পাৰে না এচিডৰ পৰা ইহঁতে হাইড্ৰজেনটো অপসাৰিত কৰিব পাৰিব আৰু ইহঁতে হাত পিছত থকা ধাতুকেইটাই এচিডৰ পৰা হাইড্ৰজেন অপসাৰিত কৰিব নোৱাৰে গতিকে চোৱাচোন আমি এতিয়া কি জানিম আৰু এটা কথা আহিছোঁ চোৱা
ধৰা মই লিখি দিছোঁ ধৰা লিখিছোঁ মই এলুমিনিয়াম কপাৰ ধৰা হ'ল এটা লিখোঁ কি লেড লেড আৰু এটা ছডিয়াম মই এইকেইটা লিখিছোঁ এইকেইটা ধাতু মই কি কৰিব লাগে উদাহ ক্ৰমত সজাব লাগে ধাতুৰ সক্ৰিয়তাটো উদাহ ক্ৰমত সজাম গতিকে উদাহ ক্ৰমত সজোৱাৰ লগে লগে তুমি আকৌ আহা এটা কোনে আটাইতকৈ কম সক্ৰিয় তুমি এইটো মাতি যাওঁ পচ কেমে এজিয়া নীতিৰে হা কপাৰৰ সক্ৰিয়তা আটাইতকৈ কম কপাৰ তাৰপিছত কাই থাকিব পাৰে তুমি চোৱা এখাইতে তাৰ ইবেগে নাই আৰু ইবেগে হা পচ কেমে এজিয়া নীতি লে 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 মানে লে লে তাৰপিছত এলুমিনিয়াম ইয়া তাৰপিছত ছডিয়াম অধিক সক্ৰিয় ধাতু চোৱা আমি যদি এইখিনি মুখস্থ কৰোঁ এনেকৈ আমি বহু প্ৰশ্নৰ উত্তৰ আমি সহজে দিব পাৰিম আৰু আছে কিছুমান প্ৰশ্ন যিবোৰ প্ৰশ্ন হয়তো মই ইয়াৰ পিছত মই এইখিনি কথা আনি মই আকৌ ঠেকা নং 4 মই তোমালোকক কিছুমান আকৌ এনেধৰণৰ প্ৰশ্ন কিছুমান দিম কাৰণ বেছি দীঘলীয়া হ'লে ভিডিঅ'টো বহুত দীঘলীয়া হৈ যায় সেইকাৰণে মই ইয়াতে এৰিছোঁ প্ৰশ্নবোৰ মাত্ৰ এটা মনত ৰাখিবা এটা শব্দ পচ কেমে এজিয়া নীতিৰে হা কমাসি গোপৰে পচ কেমে এজিয়া নীতিৰে হা কমাসি গোপৰে কিছুদিন এই ঠিকানাৰ তুমি লৈ থাকা যেতিয়ালৈকে তুমি পৰিণত নোহোৱা তেতিয়ালৈকে তুমি ঠিকাদাৰ ৰাখা যেতিয়া দেখিবা তুমি পৰিণত হৈছা বা তুমি নালাগে এইখিনি তেতিয়া তুমি ঠিকাদাৰ গুচাই দিয়া ঠিক মই প্ৰথম ভিডিঅ'ত দিয়াৰ দৰে ঠিকাদাৰ তুমি অন্য ছাত্ৰলৈ বা অন্য দুৰ্বল ছাত্ৰলৈ তুমি ঠিকাদাৰ আগবঢ়াই দিয়া গতিকে মুখস্থ ৰাখিবা পচ কেমে এজিয়া নীতিৰে হা কমাসি গোপৰে